আজি 1,21,000 ছোৱালী আজি এক গোট হৈছে, গতিকে আমাৰ দাবী চৰকাৰে মানিবই লাগিব। আমি কি মহিলাসকল কি দুৰ্বল বুলি ভাবিছে নেকি? নমস্কাৰ। ৰাজ্যৰ 1,21,000 অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। অৰ্থাৎ আজি হৈছে বাজেট অধিৱেশনৰ অন্তিম দিন আৰু এই বাজেট অধিৱেশনৰ অন্তিম দিনত দেখা গ'ল ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে তেওঁলোকে কেনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকে কেনেধৰণে দাবী কৰিছে। অৰ্থাৎ সঞ্চালক মহোদয়ে যি কি কথা দিছিল, অৰ্থাৎ কৰ্মীসকলৰ 12,000, সহায়িকাসকলৰ 7,000 আৰু মিনি কৰ্মীসকলৰ 10,000 কথা যি কথা দিছিল, সেই কথা মতে তেওঁলোকে দৰমহা বৃদ্ধি হ'ব লাগে এই বুলি লৈ তেওঁলোকে কেনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, গোটেই পৰিৱেশটো আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চাওক আমাৰ কেনেধৰণে কৰ্মী আৰু সহায়িকাসকলে কেনেধৰণে হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে কেনেধৰণে দাবীসমূহ উত্থাপন কৰিছে, গোটেই পৰিৱেশটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি চেনেলটো নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।